নমস্কাৰ সকলোকে নলেজ আসামৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টোত আপোনালোকক বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আগন্তুক যিকোনো ধৰণৰ পৰীক্ষাতে আহিব পৰা ধৰণৰ কিছুমান কুৱেশ্যন আপোনালোকৰ লগত দাঙি ধৰিম। সাধাৰণতে কি কৰা যায় আমি দেখিছোঁ যে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিটো ছেকশ্যন এই ছেকশ্যনটো সাধাৰণতে কেণ্ডিডেটবোৰে কি কৰে নেগলেক্ট কৰে আৰু ইয়াৰ লাহে লাহে ৱেইটেজটো বাঢ়ি আহিব ধৰিছে। তো সেয়েহে মানে এই ছায়েন্স আৰু প্ৰযুক্তিটো ভালকৈ পঢ়ি যোৱাটো খুবেই প্ৰয়োজনীয়। তো আমি এই ভিডিঅ'টোত আপোনালোকৰ আগত কেইটামান ভেৰিয়েশ্যন দাঙি ধৰিম কেনেকুৱা ধৰণৰ সম্ভাৱ্য কুৱেশ্যন আহিব পাৰে। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে বাৰ্ড ইজ দ্য নেম অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড চেটবট ডেভেলপ বাই হুইচ ইনষ্টিটিউশ্যন। অপশ্যনকেইটা হৈছে গুগল, মাইক্ৰ'ছফ্ট, অ'পেন এ আই, ছেমছাং আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে গুগল। এতিয়া যদি আপোনালোকে হয়তো সকলোৱে জানে যে চেট জি পি টি কি হয়, এটা নেৰ' এ আই হয়। তো এই চেট জি পি টিৰ নিচিনা আন এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এটা ডেভেলপ কৰিছে গুগলে, যাৰ নামটো দিয়া হৈছিলে বাৰ্ড বুলি। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব। তো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰিজ স্পেচ এজেঞ্চি লঞ্চ দ্য অচিৰিছ ৰেক্স স্পেচ ক্ৰাফ্ট। অৰ্থাৎ কোনখন দেশৰ যি স্পেচ এজেঞ্চি আছে এই স্পেচ এজেঞ্চিয়ে কি কৰিছিলে অচিৰিছ ৰেক্স নামৰ এখন মহাকাশযান পঠাইছিলে। অপশ্যনকেইটা হৈছে ইউ এছ এ, জাপান, চাইনা, ইউ এ ই আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে ইউ এছ এ। আৰু ইউ এছ এৰ স্পেচ এজেঞ্চিটোৰ নাম আপোনালোক সকলোৱে হয়তো জানে নাছা হয়। তো এই অচিৰিছ ৰেক্সৰ যিটো মূল উদ্দেশ্য সেই মূল উদ্দেশ্যটো এইটো হৈছে যে এটা এষ্টেৰইডলৈকে কি কৰিব এই স্পেচ ক্ৰাফ্টখন পঠাব, তাৰ পৰা কি কৰিব এটা মাটিৰ চেম্পুল এটা লৈ আহিব। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইকুইপমেণ্ট ইজ ইউজ টু স্প্লিট ৱাটাৰ মলিকুলছ ইনটু হাইড্ৰজেন এণ্ড অক্সিজেন বাই ইউটিলাইজিং ইলেক্ট্ৰিচিটি। অৰ্থাৎ আমাক সুধিছে যে কোনটো মেকানিজমৰ দ্বাৰা বা কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰা হয় আমাৰ যি পানী আছে অৰ্থাৎ H2O, এই H2O কি কৰা হয় স্প্লিট কৰি অৰ্থাৎ ভাঙি হাইড্ৰজেন আৰু এই অক্সিজেনৰ অণুলৈকে কি কৰা হয় পৰিৱৰ্তিত কৰা হয়। তো তাৰ অপশ্যনকেইটা হৈছে ইলেক্ট্ৰলাইজাৰ, নিউট্ৰেলাইজাৰ, তাৰপিছত আনটো হৈছে ইলেক্ট্ৰলাইটছ, তাৰপিছৰ অপশ্যনটো হৈছে ৱাটাৰ স্প্লিটাৰ আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে ইলেক্ট্ৰলাইজাৰ। অৰ্থাৎ ইলেক্ট্ৰলাইজাৰৰ দ্বাৰা কি কৰা হয় আমাৰ যি H2O মলিকুল সেই H2O মলিকুলটোক ভাঙি হাইড্ৰজেন আৰু অক্সিজেন মলিকুললৈকে কি কৰা হয় কনভাৰ্ট কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টেক জায়েণ্ট হেজ ডেভেলপড এন AI পাৱাৰ্ড কোডিং এছিষ্টেণ্ট নেম ষ্টুডিঅ' বট। অৰ্থাৎ কোনটো টেক জায়েণ্টে বা কোনটো টেক কোম্পানী কি কৰিছে এটা AI পাৱাৰ্ড কোডিঙত সহায়ক হোৱাকৈ এটা প্ৰগ্ৰেম এটা ডেভেলপ কৰিছে আৰু তাৰ নাম দিছে ষ্টুডিঅ' বট। আৰু অপশ্যনকেইটা হৈছে মাইক্ৰ'ছফ্ট, গুগল, ইণ্টেল, এপল আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে গুগল। নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম ড্ৰেকনিড ডেট ৱাজ ৰিচেণ্টলি ইন নিউজ ইজ ৰিলেটেড টু। অৰ্থাৎ এটা টাৰ্ম ড্ৰেকনিড এইটো কিছুদিন আগতে নিউজত দেখিবলৈ পোৱা গৈছিলে। তো ই কিহৰ লগত জড়িত? অপশ্যনকেইটা হৈছে ডিফেন্স চিষ্টেম, মেটেয়ৰ শ্বাৱাৰ, তাৰপিছত ছফ্টৱেৰ বাগ, তাৰপিছত মেৰাইন স্পেচিছ আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে মেটেয়ৰ শ্বাৱাৰ। মেটেয়ৰ মানে কি হয় আমাৰ মহাকাশত যিসমূহ এষ্টৰইডে হওক বা তাৰ সৰু সৰু টুকুৰা মহাকাশত ঘূৰি আছে সেই টুকুৰাসমূহ কি বুলি জনা যায় মেটেয়ৰ বুলি জনা যায়। আমি মেটেয়ৰ কি হয় মেটেৰইড কি হয় এইবিলাক ভালকৈ পিছত অধ্যয়ন কৰিম বাৰু। তো এই মেটেয়ৰৰ যেতিয়া কি হয় টুকুৰাসমূহ আমাৰ পৃথিৱীত বৰষুণ আকাৰত সৰি পৰে তেতিয়া তাক কি বুলি কোৱা হয় সেই প্ৰচেছটোক ড্ৰেকনিড বুলি কোৱা হয়। এইটো এটা ৰেয়াৰ ইভেণ্ট এটা হয়, তো সেইকাৰণে মনত ৰাখি থৈ দিব। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুইচ টেকন'লজি কোম্পানী ইণ্ট্ৰডিউচ এবাউট দিছ ইমেজ ফেক্ট চেক টুল। অৰ্থাৎ কি সুধিছে যে কোনটো টেকন'লজিকেল কোম্পানী কি কৰিছে এটা ফেক্ট চেক টুল, অৰ্থাৎ যিকোনো এটা বস্তু সঁচা হয়নে নহয় তাক চেক কৰিবৰ কাৰণে এটা আহিলা এটা ডেভেলপ কৰিছে, তাৰ নাম দিছে এবাউট দিছ ইমেজ। আমাক এতিয়া অপশ্যনত দিছে গুগল, আমাজন, এপল, মাইক্ৰ'ছফ্ট আৰু ইয়াৰ এনচাৰটো হৈছে গুগল। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে উইথ ৰেফাৰেঞ্চ টু মেডিকেল ফিল্ড হোৱাট ইজ মেথট্ৰিক্সেট। অৰ্থাৎ ইয়াৰ শ্বৰ্ট ফৰ্মটো হৈছে MTX। অপশ্যনকেইটা দিছে এণ্টি কেঞ্চাৰ ড্ৰাগ, ক'ভিড ভেকচিন, তাৰপিছত এণ্টি ইনফ্লামিং এজেণ্ট আৰু ভিটামিন চি ছাপ্লিমেণ্ট আৰু ইয়াৰ এনচাৰটো হৈছে এণ্টি কেঞ্চাৰ ড্ৰাগ হয় MTX এটা, তো মনত ৰাখি থৈ দিব। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে হোৱাট ইজ অমৃত টেকন'লজি ডেট ৱাজ ৰিচেণ্টলি মেকিং নিউজ। অৰ্থাৎ কিছুদিন পূৰ্বে এটা টেকন'লজি তাৰ নাম আছিল অমৃত টেকন'লজি নিউজত আছিলে। তো এই টেকন'লজিটো কিহৰ লগত ৰিলেটেড হয়? অপশ্যনকেইটা সুধিছে আমাক জেনেৰেট ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ, অৰ্থাৎ নৱীকৰণযোগ্য সম্পদৰ পৰা যি এনাৰ্জি আমাৰ প্ৰডিউচ কৰা হয় সেই এনাৰ্জি প্ৰডিউচ কৰে। তাৰপিছত ইম্প্ৰুভ ইণ্টাৰনেট কানেক্টিভিটি ইন ৰুৰেল এৰিয়াছ, অৰ্থাৎ আমাৰ যিসমূহ ৰুৰেল এৰিয়া আছে তাত আমাৰ নেটৰ যে কানেক্টিভিটি সেইটো ইম্প্ৰুভ কৰে। এনহেন্স এগ্ৰিকালচাৰেল ক্ৰপ ইয়েল্ড, অৰ্থাৎ শস্যৰ উৎপাদন বৃদ্ধি কৰে। তাৰপিছত আন এটা হৈছে ৰিমুভ আৰ্চেনিক এণ্ড মেটেল আয়নছ ফ্ৰম ৱাটাৰ আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি। অৰ্থাৎ ই কি কৰে এই টেকন'লজিটোৱে পানীৰ পৰা আৰ্চেনিক আৰু মেটেল আয়ন যি থাকে সেই আয়নসমূহ কি কৰে শুহি লয় বা এক্সট্ৰাক্ট কৰে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ কোম্পানী হেজ ডেভেলপড
Krutrim, being promoted as India's own AI and a multilingual large language model. অৰ্থাৎ এই কৃত্ৰিমটো প্ৰায় ChatGPT নিচিনা ছেমেই হয় তো এতিয়া সুধিছে যে কোনটো কোম্পানীয়ে নিৰ্মাণ কৰিছে অপশ্যন কেইটা হৈছে অয়ো ওলা পেটিএম ফ্ৰেছৱৰ্কছ আৰু ইয়াৰ অপশ্যনটো হৈছে বি ওলা এতিয়া নেক্সট কুৱেশ্যনটো হৈছে উইথ ৰেফাৰেঞ্চ টু এষ্ট্ৰনমিকেল বডিজ ইন নিউজ হোৱাট ইজ এপ'ফিছ অৰ্থাৎ এপ'ফিছ কি হয় যিটো সাধাৰণতে কি হয় এষ্ট্ৰনমিকেল বডিজৰ লগত বা মহাকাশত যিসমূহ পাৰ্টিকুলছ থাকে সেই তাৰ লগত জড়িত হয় তাৰ মিনিংটো কি সুধিছে এনচাৰ কেইটা হৈছে গেলাক্সি এষ্টেৰইড এক্সোপ্লেনেট মুন আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে বি এষ্টেৰইড অৰ্থাৎ এপ'ফিছ এটা এষ্টেৰইড হয় নেক্সট কুৱেশ্যনটো হৈছে স্লিম স্মাৰ্ট লেণ্ডাৰ ফৰ ইনভেষ্টিগেটিং মুন মিছন ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ লঞ্চ বাই হুইচ অৰ্গেনাইজেশ্যন অৰ্থাৎ স্লিম নামৰ এটা মিছন এটা তলৰ কোনোবা এটা অৰ্গেনাইজেশ্যনে পঠাইছিলে যিটো নিউজত আছিলে কিছুদিন পূৰ্বে কোনে পঠাইছিলে এনচাৰটো আমাক সুধিছে অপশ্যন কেইটা হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন নেশ্যনেল এৰনটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন নাছা তাৰপিছত ইউৰোপিয়ান স্পেচ এজেঞ্চি ESA জাক্সা জাপান এৰস্পেচ এক্সপ্লৰেশ্যন এজেঞ্চি আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে জাক্সা যিটো জাপানৰ হয় তাৰপিছত নেক্সট কুৱেশ্যনটো আমাৰ হৈছে স্ক্ৰাব টাইফাছ ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ এন ইনফেকচিয়াছ ডিজিজ কজ বাই হুইচ অফ দ্য ফলোয়িং অৰ্থাৎ এটা বেমাৰ স্ক্ৰাব টাইফাছ যিটো কিছুদিন পূৰ্বে নিউজত আছিলে এই বেমাৰটো তলৰ কোনটো অৰ্গেনিজিমে কি কৰে সংঘটিত কৰে অপশ্যন কেইটা হৈছে বেক্টেৰিয়া ফাংগাছ ভাইৰাছ প্ৰটজোৱা ইয়াৰ সঠিক এনচাৰটো হৈছে ফাংগাছ বি নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ইৰচিটা ৰিচেণ্টলি মেনশ্যন ইন দ্য নিউজ অৰ্থাৎ কিছুদিন পূৰ্বে নিউজত আছিলে ইৰচিটা নামৰ বস্তু এটা এইটো কি হয় আমাক সুধিছে অপশ্যন কেইটা দিছে আমাক ড্ৰোন এক্সৰে টেলিস্কোপ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টুল তাৰপিছত ছাবমেৰিন আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে বি এটা কি হয় এক্সৰে টেলিস্কোপ হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ফেণ্টানাইল ৰিচেণ্টলি মেনশ্যন ইন দ্য নিউজ ফেণ্টানাইল কি হয় এতিয়া আমাক সুধি অপশ্যন কেইটা দিছে এ টাইপ অফ ড্ৰাগছ অৰ্থাৎ এটা ড্ৰাগ হয় ইনভেজিভ প্লেণ্ট তাৰপিছত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টুল তাৰপিছত এষ্টেৰইড আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে এটা ড্ৰাগ হয় ফেণ্টানাইল এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ ইনষ্টিটিউশ্যন লঞ্চ নৰ্থ ইণ্ডিয়াছ ফাৰ্ষ্ট হিউমেন DNA বেংক আণ্ডাৰ মেক ইন ইণ্ডিয়া অৰ্থাৎ তলৰ কোনটো ইনষ্টিটিউশ্যনে কি কৰিছে মেক ইন ইণ্ডিয়াৰ আণ্ডাৰত আমাৰ উত্তৰ ভাৰতত এটা হিউমেন DNA বেংক এষ্টাব্লিছ কৰিছে এতিয়া অপশ্যন কেইটা দিছে আমাক বেনাৰস হিন্দু ইউনিভাৰ্চিটি IIT কানপুৰ দিল্লী ইউনিভাৰ্চিটি IIT দিল্লী আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে PHU বেনাৰস হিন্দু ইউনিভাৰ্চিটি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কায়াচানুৰ ফৰেষ্ট ডিজিজ এ ৰিচেণ্টলি চিন ইন দ্য নিউজ হেজ ইমাৰ্জ ইন হুইচ ষ্টেট অৰ্থাৎ কিছুদিন পূৰ্বে নিউজত দেখা গৈছিলে এটা বেমাৰ তাৰ নাম আছিলে কায়াচানুৰ ফৰেষ্ট ডিজিজ এইটো কোনখন ষ্টেটত তাৰ প্ৰকোপটো বেছি হৈছিলে আমাক সুধিছে কৰ্ণাটক মহাৰাষ্ট্ৰ তামিলনাডু গুজৰাট আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব কৰ্ণাটক এতিয়া নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ কেণ্ডিডা এউৰিছ ৰিচেণ্টলি মেনশ্যন ইন দ্য নিউজ অৰ্থাৎ নিউজত এটা বস্তু হৈছিলে কেণ্ডিডা এউৰিছ বুলি এই বস্তুটো কি হয় আমাক সুধিছে তো ইয়াৰ অপশ্যন কেইটা হৈছে ফাংগাছ বেক্টেৰিয়া ইনভেজিভ প্লেণ্ট ভাইৰাছ আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব ফাংগাছ অৰ্থাৎ কেণ্ডিডাছ এউৰিছ এটা ফাংগাছ হয় তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বাবনিক প্লেগ ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ এন ইনফেকচিয়াছ ডিজিজ কজ বাই হুইচ ওৱান অফ দ্য ফলোয়িং ইয়াৰ অপশ্যন কেইটা আমাক দিছে বেক্টেৰিয়া ভাইৰাছ ফাংগাছ হেলমেণ্টছ আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব বেক্টেৰিয়া যিটো আমাৰ আজিকালি দেখা গৈছে যে যিবিলাক ছায়েন্স এণ্ড টেকৰ পৰা কুৱেশ্যন আহে তো সেইসমূহ সাধাৰণতে কি হয় কাৰেণ্টৰ লগত লিংক আপ হয় তো সেয়ে আমি ইয়াতে আপোনালোকক যিকেইটা কুৱেশ্যন প্ৰভাইড কৰিছোঁ সেইকেইটা প্ৰায়ভাগে তাৰ কি হয় কাৰেণ্টৰ লগত লিংক থকা হয় তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ লাৰ্জ ব্লাড ভেচেলছ ডেট কেৰিজ ব্লাড এৱে ফ্ৰম দ্য হাৰ্ট অৰ্থাৎ আমাৰ হাৰ্টৰ পৰা তেজ লৈ যোৱা কোনডাল থমনি বা শিৰা আটাইতকৈ ডাঙৰ হয় অপশ্যনটো হৈছে ভেইন ইয়াতো কনফিউজ নহ'ব এই ভেইনটো এডাল আৰ্টাৰীৰে নাম হয় তাৰপিছত আৰ্টাৰী কেপিলাৰী নাৰ্ভ আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে আৰ্টাৰী তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট মেক্স এ ৰেপটাইল অৰ্থাৎ এটা ৰেপটাইলক বা কোনটো ফিচাৰ এটা ৰেপটাইলক ৰেপটাইল হিচাপত কি কৰে চিহ্নিত কৰে কোল্ড ব্লাডেড ৱাৰ্ম ব্লাডেড নন হিয়াৰিং আৰু এগ লেয়িং আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন এয়াৰবৰ্ন ডিজিজ অৰ্থাৎ কোনটো তলৰ বেমাৰ বতাহৰ দ্বাৰা কি হয় সংক্ৰমিত হয় অপশ্যন কেইটা হৈছে মিলেছ টাইফইড পিংক আই নান অফ দ্য এবাভ আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মিলেছ এইটো কি হয় বতাহৰ দ্বাৰা সংক্ৰমিত হয় নেক্সট কুৱেশ্যনটো হৈছে ফানজাই আৰ প্লেণ্টছ ডেট লেক অৰ্থাৎ ফানজাই এনেকুৱা এটা প্লেণ্ট হয় যি কি কৰে এটা তাৰ বৈশিষ্ট্য তাত নাথাকে আৰু সেই বৈশিষ্ট্যটো কোনটো সুধিছে আমাক অক্সিজেন কাৰ্বন ডাই অক্সাইড ক্ল'ৰফিল নান অফ দ্য এবাভ অপশ্যনটো হৈছে চি অৰ্থাৎ এই ক্ল'ৰফিল বোলা বস্তুটো ফানজাই তাত নাথাকে আৰু ক্ল'ৰফিল সেইটো বস্তু হয় বা সেইটো কেমিকেল হয় যিয়ে কি কৰে যিকোনো এটা উদ্ভিদক সালোকসংশ্লেষণ বা ফটোচিনথেচিছ কৰাত সহায় কৰে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ফৰ্ম দ্য কেমিকেল কম্পাউণ্ড RDX ইজ ইউজড
অপশ্যন কেইটা হৈছে এজ এন কম্পজিশ্যন, এজ এন ৰিয়েক্টৰ, এজ এন এক্সপ্ল'চিভ আৰু এজ এন নিউক্লিয়াৰ ৱেপন। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে এটা এক্সপ্ল'জিভ হিচাপত ইয়াক ইউজ কৰে, অৰ্থাৎ অপশ্যন নম্বৰ C2। নেক্সট কুৱেশ্যনটো হৈছে এজ এ ভেজিটেবল প্ৰিজাৰ্ভেটিভ পলি ডেছ ফৰ্ম ইজ ইউজ, অৰ্থাৎ তলৰ কোনটো এটা ভেজিটেবল প্ৰিজাৰ্ভেটিভ মানে সংৰক্ষক, অৰ্থাৎ তাৰ যিটো লাইফ স্পেন বা অতি যাতে শীঘ্ৰে বেয়া নহয় তাৰ কাৰণে কি কৰা হয়, কিছুমান কেমিকেল ইউজ কৰা হয়। সেই কেমিকেলবোৰক কি বুলি জনা যায়, প্ৰিজাৰ্ভেটিভ বুলি জনা যায়। অপশ্যন দিয়া আহিছে আমাক ইউথেন, ইউৰাথেন্স আৰু ইউৰিথেন্স। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ D2 ইউৰিথেন্স, অৰ্থাৎ পলি ইউৰিথেন্স ফৰ্মটো কি কৰা হয়, প্ৰিজাৰ্ভেটিভ হিচাপত ইউজ কৰা হয়, যাতে ভেজিটেবলসমূহৰ কি হয় অতি সহজে বেক্টেৰিয়া বা ভাইৰাছ ফাংগাছৰ দ্বাৰা সংক্ৰমিত হৈ তাৰ কোৱালিটি বেয়া হৈ নাযায়। নেক্সট কুৱেশ্যনটো হৈছে বায়'কেমিকেল কম্পাউণ্ডছ আৰ ইউজ এজ, আমাৰ অপশ্যন দিয়া আছে স্কিন ট্ৰিটমেণ্ট, ফুড প্ৰিজাৰ্ভেটিভ, কুকিং অইল, অল অফ দ্য এবভ। আৰু ইয়াৰ এনচাৰটো হৈছে অল অফ দ্য এবভ। সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় বায়'কেমিকেল কম্পাউণ্ডসমূহ। তাৰপিছত আমাক সুধিছে টেল দ্য কম্পজিশ্যন অফ চপ, অৰ্থাৎ চাবোনৰ আমাক কি সুধিছে, কম্পজিশ্যন বা সংমিশ্ৰণটো সুধিছে, কিহৰ সংমিশ্ৰণ হয় এটা চাবোন। অপশ্যন আমাক দিয়া আছে ছ'ডিয়াম চল্ট উইথ ফেটি এচিড, পটাছিয়াম চল্ট উইথ ফেটি এচিড, বোথ A and B, ছ'ডিয়াম এণ্ড পটাছিয়াম চল্ট মিক্স উইথ কেমিকেল। আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ C2, অৰ্থাৎ A আৰু B, ছ'ডিয়াম চল্ট উইথ ফেটি এচিড আৰু পটাছিয়াম চল্ট উইথ ফেটি এচিড দুটা থাকে। নেক্সট কুৱেশ্যনটো হৈছে যে হোৱাট ইজ এ ডাটা ষ্ট্ৰাকচাৰ। তো আমাক অপশ্যনত দিয়া আছে a programming language, a collections of algorithms, a way to store and organize data, a type of computer hardware। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ C2, a way to store and organize data। এইটো এটা গ্ৰয়িং ট্ৰেণ্ড যে কি হয়, কম্পিউটাৰ ৰিলেটেড বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ এক্সামত লাহে লাহে আহিবলৈ ধৰিছে। তো সেয়েহে প্ৰিপেয়াৰ হৈ থকাটো খুবেই প্ৰয়োজনীয়। তো সেয়েহে আমি কি কৰিছোঁ, আগন্তুক এক্সামসমূহৰ লগত সংগতি ৰাখি কিছুমান আপোনালোকক কেনেকুৱা ধৰণৰ আহিব পাৰে কম্পিউটাৰৰ ওপৰত কুৱেশ্যন, তাৰ এটা বিভিন্নতা প্ৰভাইড কৰিছোঁ ইয়াতে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ ইউজ ইন প্ৰগ্ৰেমিং দ্য ফাৰ্ষ্ট কম্পিউটাৰ, যে প্ৰথম কম্পিউটাৰটো প্ৰগ্ৰেম কৰিবৰ কাৰণে তলৰ কোনটো ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে, বা অপশ্যন কেইটা হৈছে অবজেক্ট কোড, চ'ৰ্চ কোড, মেচিন লেংগুৱেজ আৰু এছেম্বলি লেংগুৱেজ। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে মেচিন লেংগুৱেজ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমং দ্য ফলোয়িং আৰ ইউজ ইন কম্পিউটাৰ টমোগ্ৰাফি স্কেন, অৰ্থাৎ CT স্কেনৰ তলৰ কোনটো ইউজ কৰা হয়, এক্স-ৰে, আল্ট্ৰাচাউণ্ড, ইনফ্ৰাৰেড ৱেভছ, ৰেডিঅ' ৱেভছ। ইয়াৰ সঠিক এনচাৰটো হৈছে এক্স-ৰে। ই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং কম্পিউটাৰ কম্পনেণ্ট এল' ইউ টু কানেক্ট টু দ্য ইণ্টাৰনেট, অৰ্থাৎ কম্পিউটাৰৰ কোনটো অংগই আমাক কি কৰে, কম্পিউটাৰটোক ইণ্টাৰনেটৰ লগত কানেক্ট কৰিবৰ কাৰণে আমাক সহায় কৰে। অপশ্যন কেইটা দিয়া আছে চাউণ্ড বৰ্ড, ৰোম, হাৰ্ড ড্ৰাইভ আৰু মডেম। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে মডেম, অৰ্থাৎ এটা মডেমে কি কৰে, আমাৰ কম্পিউটাৰটোক নেটৰ লগত কানেক্ট কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ ইউজ টু প্ৰভাইড হাৰ্ড কপি, অৰ্থাৎ তলৰ কোনটো কম্পিউটাৰৰ অংগই আমাক কি কৰে, যিকোনো এটা বস্তুৰে আমাক হাৰ্ড কপি এটা প্ৰভাইড কৰে, CRT, কম্পিউটাৰ কনচল, প্ৰিণ্টাৰ, কাৰ্ড ৰিডাৰ। ইয়াৰ এনচাৰটো হৈছে প্ৰিণ্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে যে হুইচ অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মিজাৰ দ্য ৰিলেটিভ ডেঞ্চিটি অফ এ লিকুইড, অৰ্থাৎ পানীৰ যি ৰিলেটিভ ঘনত্ব বা তুলনামূলক ঘনত্ব তাক কেলকুলেট কৰিবৰ কাৰণে তলৰ কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয়। ৰিলেটিভ ডেঞ্চিটি মানে কি হয়, যে পানীৰ ডেঞ্চিটিটোক কি কৰা যায়, কোনো এটা অন্য ষ্টেণ্ডাৰ্ড বস্তু এটাৰ ডেঞ্চিটি এটাৰ লগত ঘনত্ব এটাৰ লগত তুলনা কৰা যায়, সেইকাৰণে কি দিয়া হৈছে, তাৰ ৰিলেটিভ বুলি দিয়া হৈছে। অপশ্যন এটা হৈছে হাইড্ৰমিটাৰ, হাইগ্ৰমিটাৰ, লেক্টোমিটাৰ আৰু গ্ৰেভিমিটাৰ। ইয়াৰ এনচাৰটো হ'ব হাইড্ৰমিটাৰ, অৰ্থাৎ হাইড্ৰমিটাৰে কি কৰে, পানীৰ ৰিলেটিভ ডেঞ্চিটি উলিওৱাত আমাক সহায় কৰে। তাৰপিছত নেক্সট পইণ্টটো আমাক দিছে যে হোৱাট ইজ দ্য ডেঞ্চিটি অফ ৱাটাৰ এট 4 ডিগ্ৰী চেলচিয়াছ, আৰু এই 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্বটো সৰ্বাধিক হয়। তো সেয়েহে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইয়াৰ অপশ্যন এটা হৈছে 1, তাৰপিছত দিয়া হৈছে 10⁻² কিলোগ্ৰাম পাৰ মিটাৰ কিউব, 10⁻³ কিলোগ্ৰাম পাৰ মিটাৰ কিউব আৰু 10 কিলোগ্ৰাম মিটাৰ কিউব। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ C, 10⁻³ কিলোগ্ৰাম মিটাৰ কিউব। তো আজিলৈ ইমানখিনিয়ে আছিলে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।